Hello friends, welcome back to my YouTube channel. So friends, video to thumbnail se apnaloke goi paise je aji vlog to ki hor upor hobole goi ase aru nisoy dress to ei sauk aji mane alop election dress pindisu. Yes, aji hoise purnima aru purnimar dinot amar gaor namghorat mane proti putu purnimate duta ghore mane duta purial mili pele namghorat nam kirtan kora hoy aru ajiu amar aji ei purnimatut mane aji mur pal porise aru so dada ejonoro pal porise aji so ami dughore mili ta mane aji মন্দিৰত মানে আজি নাম কীৰ্তন কৰা মহিলাখিনিক মানে আজি মানে প্ৰসাদ চখাৰৰ আমি মানে আয়োজন কৰিব লাগে আৰু প্ৰতিটো পৰিয়ালে তো আজি খুব এটা ডিস্টাৰ্ব কৰিছে বিৰাট সো আজি গোটেই ব্লগটো আমাৰ নামঘৰৰ ওপৰতে হ'ব সো ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক দিব আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেললৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাওঁ প্ৰজেক্টটো আপোনালোকে দেখাইছে মই আগতে বাৰু আমাৰ ৰাস্তাটো এনেকৈ মানে দীঘলকৈ অলপ সোমাই যাব লাগে এইটো তালৈকে ৰাস্তাটো সোমাই যাব লাগে কেতিয়াবা আহিলে আপোনালোকে চাব আৰু ব'লক এতিয়া আমি দাদাৰ তালৈ যাওঁ আৰু দাদাৰ তাত গৈ তাতে এইফালে মানে নামঘৰটো আমাৰ ইফালে যাব লাগে বাট আমাৰ দাদাৰ ঘৰটো হৈছে এইফালে চ' আমি দাদাৰ ঘৰলৈ যাম এতিয়া আৰু তাত বস্তুবিলাক গোটেইখিনি নামঘৰৰ বস্তু তাতে ৰেডি কৰি থোৱা আছে আৰু এইটোৱে হৈছে আমাৰ দাদাজনৰ ঘৰটো যি মোৰ লগত আজি নামঘৰত মোৰ লগত একেলগে থাকি দিব আজি না আৰু এইটো আমাৰ দাদা ঘৰ আহি গ'লো ফাইনেলি হ'ল জোগাৰ হ'ল চব যোগাৰবিলাক প্ৰায় হৈ গৈছে ইয়াত ৰেডি ইয়াত বুট আৰু এইফালে মুগ আছে আমাৰ বুট আছে এইফালে কল কিবা এনেকুৱা আমাৰ গোটেইখিনি এৰেঞ্জ হৈ গ'ল এতিয়া আমি মন্দিৰত যাম একেলগে ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকক তো ফ্ৰেণ্ডছ ফাইনেলি পালোহি আমাৰ ইয়াত আমাৰ এইটোৰ মানে ৰাজহুৱা যিটো পুখুৰী আমাৰ এইটো তাৰপিছত এইফালে শিৱ মন্দিৰ আছে এইফালে চিধাকে এইটো আৰু এইফালে আছে আমাৰ এইটো নামঘৰ আমি সৰুতে বহুত খেলিছিলোঁ ইয়াতে আমি ফিল্ডখনকৈ খেলি ধূলি ডাঙৰ হৈছোঁ আৰু এতিয়া বাচ্ছাবিলাকে তো এটা খেলে বাৰু কিন্তু আগৰ নিচিনা নাই আৰু এতিয়া আৰু সেইটো হৈছে দাপোন দা মিৰৰৰ অধিপতি আমাৰ পবিত্ৰ ৰহদাৰ ঘৰ এইটো আৰু ইয়াত আছে আমাৰ গোবিন্দ দা প্ৰধান দেউৰী গাঁৱৰ আৰু এইফালে ৰদেন দা আছে সহকাৰী তো ব'লক এইবাৰ মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ মন্দিৰটো বৰ্তমান নিৰ্মাণ অৱস্থাত আছে কমপ্লিট হৈ উঠা নাই এতিয়ালৈ আশা কৰোঁ খুব সোনকালে কামবিলাক সম্পূৰ্ণ হৈ উঠিব আৰু এইটো ডবা 2 বছৰ আগতে মই মন্দিৰৰ নামত দান কৰিছিলোঁ এইটো মণিকূটৰ ভিতৰ চৰা আমাৰ যিটো প্ৰধান মণিকূট সেই মন্দিৰটোৰ মানে থাপনাখন মেইন থাপনাখন এখন তো ব'লক ফ্ৰেণ্ডছ তেতিয়াহ'লে আমাৰ গাঁৱৰ মহিলাখিনিৰ মুখেৰে অলপ নাম প্ৰসংগ শুনো
তো ফ্ৰেণ্ডছ আজিৰ ব্লগটো ইমানেই আছিলে আৰু যদি ব্লগটো আপোনালোকে ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব লাইক দিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ এৰিছোঁ বাই বাই